সৰ্বপ্ৰথমে আপোনালোকক দীপাৱলী বহুত বহুত শুভেচ্ছা জনালোঁ। আজি হৈছে দীপাৱলী। আজি এই দীপাৱলীত আপোনালোকক মই দেখুৱাবলৈ খুজিছোঁ আমাৰ অতীতৰ পৰা চলি অহা কিছুমান পৰম্পৰা, কেনেকৈ দীপাৱলী পালন কৰোঁ। আৰু আমাৰ এই চুবুৰীটোত খুব বেয়া লাগি আছে, কাৰণ অলপতে আমাৰ খুৰী এজনী ঢুকালে। সেইকাৰণে হয়তো আমাৰ চুবুৰীটোত সকলো লোকে দীপাৱলী পালন কৰিব নোৱাৰে। পৰাখিনি ধৰি ৰাখিব চেষ্টা কৰিছোঁ। গতিকে আহক এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈ কলগছ কাটো আৰু কলজোপা কেনেকৈ ক্ষতি নোহোৱাকৈ ৰোপণ কৰিব আৰু পাৰি তাকে দেখুৱাম বুলি ভাবিছোঁ। আহকচোন ভিডিঅ'টো চাওক। আজি দীপাৱলীৰ টাৰ্গেট মোৰ এই কলজোপা কাটিম বুলি ভাবিছে নেকি? মুঠেও নাকাটো। এই কলজোপা মই উঘালি লৈ যাম। উঘালি লৈ গৈ দীপাৱলীৰ দুদিন তাত চাকি জ্বলাম, তাৰপিছত আৰু ৰোপণ কৰিম। বাহুবলীৰ দৰে মই এই কলজোপা দাঙিবলৈ ধৰিছোঁ। বাহুবলী ৰোপণ কৰি এনে কৈছোঁ। এতিয়া মই দাঙি লৈ যাম। এই কলজোপা মই দাঙি লৈ গৈ আছোঁ মোৰ য'ত আমি চাকি দিম তালৈ। কেমেৰালৈ নাচাগে, সি কেমেৰা ধৰিবই জনা নাই, কিবা উঠিছি। ফাইনেলি আহি পালোঁ আমাৰ পদূলিৰ মুখ। এই পদূলিৰ মুখতে মই কলজোপা ৰোপণ কৰিম। ৰোপণ নকৰোঁ অৰ্থাৎ মই ইয়াত যিটো আমাৰ পৰম্পৰা আছে সেইটো কৰিবলৈ চেষ্টা কৰিম। আহকচোন কেনেকৈ একদম নকৈছোঁ। যি বৰষুণ দিছে ভয়ানক, তাৰমানে যোৱা বছৰৰ বৰষুণ দিছিল, এইবাৰ বৰষুণ দিলে। গতিকে মোৰ গাতটো ঠাণ্ডা সম্পূৰ্ণ হৈ গ'ল আৰু লগে লগে মই কলজোপা ইয়াত ৰোপণ কৰি দিম। বহুত লোকে কি কৰে জানে না, এই কলজোপা কাটি আনিবে, কিন্তু দীপাৱলীৰ দুদিন যোৱাৰ পাছত ইয়াক কলাখাৰ কৰি দিয়ে। কিন্তু যিহেতুকে মোৰ কলজোপা ইমান ডাঙৰো নহয়, সৰু, গতিকে ইয়াক কিজানি পুনৰ এবাৰ কলজোপা ৰোপণ কৰিব পাৰি, তাকে চেষ্টা কৰোঁ। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ হ'লে আপোনালোকে অলপ ৰাতিলৈ ৰখি দিয়ক। কেনেকুৱাকৈ আমি চাকি দিওঁ আৰু সমগ্ৰ দৃশ্যটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব প্লিজ। যদি আপোনালোকে চেনেলটোত আকৌ কৈছোঁ, যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইবটো দবাই দিয়ক আৰু ঘণ্টাটো দবাই দিয়ক, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত আগে যায়। মোৰ কলৰ কাম চেজ হ'ল আৰু এতিয়া ধুনীয়াকৈ মাটিটো বহাই দি অলপ চিষ্টেমটো অলপ হেৰি কৰিব লাগিব, হেৰি কৰিব লাগিব। আৰু মিউজিকটো অলপ বন্ধ কৰি যাওঁ। আৰু মই দুটা কথা ক'বলৈ আছে। প্ৰথমটো কথা হৈছে, আমাৰ একাংশ লোকে কি কৰে, ফটকাটো জ্বলাই ৰাজপথত দলিয়াই দিয়ে। তাৰ ফলত বহুত মানুহৰ ক্ষতি হয়। যিখিনি যাত্ৰী অহা যোৱা কৰে তেখেতলোকৰ বহুত ক্ষতি হয়। 2 নম্বৰ কথাটো হৈছে, কোনো এটা উৎসৱত যাতে মাদক দ্ৰব্য সেৱন কৰি গাড়ী নচলায়। সেই দুটা মোৰ বিনম্ৰ অনুৰোধ আপোনালৈ থাকি মোৰ ৱাইফ আৰু এয়া বৌ। এতিয়া এশৰকৈ আমি ছাতি দিবলৈ চেষ্টা কৰিম আৰু এনেকৈ ফটকাৰে ধেমালি কৰি আছে। গতিকে তাৰপিছত আমাৰ প্ৰথম মই 1 ছাতি ওপৰত দি দিলে আমাৰো চাকি দিয়া সম্পূৰ্ণ হৈ গ'ল। আৰু তাৰ লগতে আপোনালোকক কিছু আমাৰ ছাতি দিয়া সম্পূৰ্ণ হৈ গ'ল আৰু তাৰ লগতে আপোনালোকক কিছু আমাৰ চুবুৰীটোৰ দৃশ্য দেখুৱাবলৈ চেষ্টা। আমাৰ ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আমাৰ এই ডিম্বু ভাই ছাতি দি আছে। লাষ্টত এনেকৈ এঘৰকৈ দিলে। কিন্তু মই আগতে কৈছোঁ আপোনালোকক যে ইয়ালৈকে দিয়া হ'ল, বাকী সিফালে আমাৰ ঘটনাটোতো গমেই পালে।